আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহ। বন্ধুসকল, আমি সকলোৱে আইনাটো চাওঁ, আইনাটো ব্যৱহাৰ কৰোঁ, কিন্তু আইনা চোৱাৰ সময়ত যে দুৱাৰটো পৰিব লাগে সেই দুৱাৰটো নাজানো। আমি বহুতেই সেই দুৱাৰটো নপঢ়োঁ, কাৰণ নাজানো। তো বলক এই ভিডিঅ'টোৰ জৰিয়তে আমি আইনা চোৱাৰ দুৱাৰটো শিকি লওঁ। আৰু যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা দুৱাৰ শিকিবৰ কাৰণে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আইনা চোৱাৰ দুৱাৰটো হ'ল আলহামদুলিল্লাহি আল্লাহুম্মা কামা হাসানতা খালকি فحسن خلقي الحمد لله اللهم كما حسنت خلقي كما حسنت خلقي فحسن خلقي আৰু তাৰ অৰ্থটো হ'ল সকলো প্ৰশংসা আল্লাহৰ। হে আল্লাহ, আপুনি মোক যেনেকুৱা সুন্দৰ চেহেৰা দান কৰিছা, তদুৰূপ ঠিক তেনেকুৱা আমাৰ স্বভাৱ চৰিত্ৰকেও সুন্দৰ কৰি দিয়া। আমিন। السلام عليك